তো নমস্কাৰ, মই ডিম্পু বৰুৱা আৰু মই আছোঁ এই চেনেলটোৰ মালিকৰ ঘৰত। এয়া মালিক জিতু বৰা। নমস্কাৰ। ভাল ভাল ভিডিঅ' আহি থাকিব, জিতু দি থাকিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু চেনেলটো চাই থাকিব। ফ্ৰেণ্ড, আপোনালোকৰ কি খবৰ? মোৰ আশা আপোনালোক ভালেই আছে। আজি আহিছোঁ নতুনকৈ এক্সপ্ল'ৰ কৰিবি। আমাৰ নতুনকৈ বেছি দিন হোৱা নাই, ৰিচেণ্টলি অ'পেন হৈছে আপোনাৰ গণেশগুৰি ফ্লাইঅভাৰ। তাতে আছোঁ। ধুনীয়া ধুনীয়া কিছুমান পিকচাৰ দিয়া আছে, তাকে এবাৰ চাওঁ বুলি এক্সপ্ল'ৰ কৰিম বুলি আহিলোঁ। তাতে চাই থাকোঁ। আজি আৰু এটা কথা, আজি মানে নাইট, যিটো গুৱাহাটী নাইট কেনেকুৱা পৰিস্থিতি, মানে কেনেকুৱা লাগে গুৱাহাটীৰ সৌন্দৰ্যবিলাক আজি নাইটত দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো অন্তিমলৈকে চাই থাকিব। যদি মানে মাইক্ৰ'ফোন নাই না, তে বুজিটো পাইছে চাগে, দুখীয়া মানুহ ভাল। যদি মাইক্ৰ'ফোন নাই মানে ভইচটো নাহিবও পাৰে, তথাপি যদি ভইচটো নাহে মই ভইচ অভাৰ কৰি দিম, এইখিনি ইগন'ৰ কৰিব, ভইচ অভাৰ কৰি দিম। এতিয়া চাওঁ ব'লকচোন, ধুনীয়া ধুনীয়া আছে, কি আছে তাকে চাই লওঁ এবাৰ। মই বৰ্তমান আছোঁ ব্ৰিজৰ ওপৰত। এয়া আপোনালোকে দেখিব পাইছে, ধুনীয়া ধুনীয়া লগাই থৈ দিছে ইয়াতে। আমাৰ মানে যিটো অসমীয়া কৃষ্টি সংস্কৃতিবিলাক দেখা পাইছে, কিদৰে ইয়াতে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু মোৰ পিছফালে দেখিব পাইছে, এয়া চাওক, মিচিং, মোৰ মতে, মোৰ যদি ভুল হোৱা নাই, মিচিং জনজাতিসকলৰ যিটো মানে যিখিনি মানে তেওঁলোকে মানে শিষ্টাচাৰ আছে, তেওঁলোকৰ যিটো জাতি ধৰ্মৰ যিখিনি মানে কালচাৰেল আৰু সেইখিনি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু অলপমান যাওঁ, ইয়াতে কি কিনি দেখা পাওঁ চাওঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ। এইটো অলৰেডি হৈ গৈছে, আপোনাৰ গাড়ী চাড়ী অহা যোৱা কৰি আছে, তথাপি মই লেফ্ট ছাইডেদি আহিছোঁ। এইটো চাওক, আমাৰ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখুওৱা হৈছে। ইয়াতে আমাৰ অসম সম্পদ এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। ইয়াতে আমি গৌৰৱ অনুভৱ কৰোঁ সেইটো কাৰণে। ইয়াতে চাওক, ধুনীয়া ধুনীয়া পিকচাৰ ইয়াতে লগোৱা হৈ আছে ইয়াতে। আৰু মোৰ বেক চাইডত আছে আপোনাৰ দেখুৱাইছোঁ অসমৰ প্ৰাণৰো হিয়াৰ আমঠু বিহু। এয়া সিফালে যাব নোৱাৰি কাৰণ গাড়ী আহি আছে, গাড়ী দি মাৰি থৈ যাব বা। এয়া চাওক আপোনালোকে ৰংঘৰৰ বাকৰিত বিহু কেনেদৰে দেখুওৱা হৈছে। আৰু আমাৰ এয়া জাপি আৰু শৰাই দেখিবলৈ পাইছে। মোৰ লগতে থাকক আৰু আগলৈ খোজকাঢ়ি যাব চেষ্টা কৰোঁ। আগত কি কি আছে আপোনালোকক দেখুৱাই গৈ থাকিম। এইটো ছাইডে গাড়ী আহি আছে কাৰণে মই এইটো ছাইডে খোজকাঢ়ি আহিছোঁ। আমাৰ গাড়ী আছে তাতে, মই গাড়ীটো অনা নাই। আৰু এটা কথা মোক কমেণ্ট কৰি জনাবচোন, এইটো 1 ৱে নে 2 ৱে হয়? এইটো মই এতিয়ালৈকে জনা নাই। ইয়াতে ডাইৰেকশ্যনৰ মতে এইটোতো 2 ৱে হ'ব লাগে, সিফালে যায় 1 ৱে, এইটো 2 ৱে। এয়া দেখিবলৈ পাইছে, ধুনীয়া সুন্দৰ সুন্দৰ কিছুমান হেৰি আছে ইয়াতে। আৰু এইটো আমাৰ আই গেছ এইটো শৰাইঘাট ব্ৰিজে হ'ব নেকি, এইটো চাওক। মইতো ইমানটা ভালকৈ ধৰিব পৰা নাই। এইটো আই গেছ মোৰ মতে এইটো শৰাইঘাট ব্ৰিজে হ'ব। আৰু আমাৰ আৰু এটা ইয়াতে পোষ্টাৰ এটা মই পাহৰি গৈছিলোঁ, ইয়াতে চাওক। এয়া দেখিছে আপোনালোকে কেনেদৰে চাহপাত তুলি আছে। অসমৰ সম্পদ, এইটো এটা ৱৰ্ল্ড ফেমাছ অসম চাহৰ কাৰণে। তো এইটো এতিয়া ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু ধুনীয়া ধুনীয়া আছে, ভিডিঅ'টো চাই থাকিব। মোৰ মতে এয়া বড়োসকলৰ বাগৰুম্বা সম্ভৱ, মোৰ মতে আই গেছ, মই যদি ভুল হোৱা নাই। ইয়াতে বাগৰুম্বাখিনি দেখুওৱা থকা হৈছে। আৰু আগলৈ গৈ থাকোঁ, কি দেখা পাওঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। অতি সুন্দৰকৈ বনাইছে ব্ৰিজখন। ইয়াতে কোনেও যাতে থু খেকা নেপেলায় গাড়ীৰ পৰা। এইটো চাওক, ধুনীয়া ধুনীয়া গামখাৰু বনাই থৈছে। এইবিলাক অসমীয়াৰ যিবিলাক গহনা সেইবিলাক বনাই থৈছে ইয়াতে দেখিবলৈ পাইছে আপোনালোকে। এয়া এইটো ফুল হ'ব, এইটো ফুল দেখিছে। আৰু এইটো এটা পেঁপা, এইটো ঢোল। এতিয়া অসমীয়া গামোচা ধুনীয়াকৈ এটা আঁকা আছে, তাতে আছে আপোনাৰ তাল বাঁহী। আৰু এইফালে যদি ভুল হোৱা নাই, মোৰ পিছফালে দেখিবলৈ পাইছে আপোনালোকে কিছুমান, ৰ'ব দেই, নটিফিকেশ্যন, কিছুমানে মানে মিচিংসকলৰ, মোৰ যদি ভুল হোৱা নাই, ইয়াতে মিচিংসকলৰ যিটো জনগোষ্ঠী আছে তাৰে কিছুমান প্ৰতিচ্ছবি ইয়াতে অংকন কৰি থৈছে। আৰু আমি গৈ আছোঁ আৰু অলপমান আগলৈ। মোৰ মানে ষ্ট'ৰেজ ফুল হৈ গৈছিলে দেই, সেইকাৰণে এতিয়া মই গৈ আছোঁ আগলৈ। বৰ্তমান আগত কি দেখা পাওঁ তাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।
এইফালে লাইটটো কমি কমি আহি আছে। মোৰ মতে এয়া চাওক, ইয়াতে দিছে বাঁহৰ গাছ, অমিতা আৰু কিছুমান মানে ধুনীয়াকৈ কলগছ চলগছ কিছুমান আঁকি থৈছে ইয়াতে। মোৰ যদি ভুল হোৱা নাই, আমাৰ যিটো থলুৱা ব্যৱস্থাপনা সেইটো ইয়াতে ধুনীয়াকৈ অংকন কৰিবলৈ চেষ্টা কৰা হৈছে, ইয়াত দেখিবলৈ পাইছে। মই দেখুৱাই লৈ গৈ থাকিম আগলৈকে, আপোনালোকৰ মোৰ লগত থাকক, মোৰ লগত আহক। ইফালে ওৱান ৱে হয়, এইটো ইয়াতে দেখিবলৈ পাইছে, সিফালে যাব নোৱাৰি। আৰু এইফালে মোৰ পিছফালে দেখিবলৈ পাইছে আপোনালোকে কিদৰে আইতাৰ জুইশালত কিদৰে মানে আগৰ যিটো পুৰণি ব্যৱস্থা আছিলে, আজিকালিতো এইবিলাক নোহোৱাই হৈছে, তাতে দেখুৱাবলৈ চেষ্টা কৰিছে কেনেদৰে ঢেঁকী, আগৰ দিনত মানুহে ঢেঁকী ব্যৱহাৰ কৰিছিলে, তাতে ঢেঁকী পিঠাগুড়ি খুন্দিছে। আমাৰ যেনেকৈ মাঘ বিহুত যিটো ব্যৱস্থাপনা কৰা হয় তাকেই ইয়াতে উল্লেখ কৰা হৈছে ধুনীয়াকৈ। তো ইয়াতে আমাৰ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজ ইয়াতে চাওক, ধুনীয়াকৈ দেখুৱাবলৈ হৈছে। ইয়াতে এটা সুন্দৰ মানে ইয়াতে মোৰ মতে এইটো ব্ৰহ্মপুত্ৰৰ মানে পৃথিৱীৰ ভিতৰত সকলো সৰু দ্বীপ, ব্ৰহ্মপুত্ৰৰ ভিতৰত যিটো আছে আপোনাৰ উমানন্দ, সেইটো দ্বীপটো হ'ব এইটো। তাৰপিছত এইটো এটা সুন্দৰ ধুনীয়াকৈ সৰু এটা নিজৰা, এইটো দেখিবলৈ পাইছে আপোনালোকে। তাৰপিছতে আৰু অলপমান আগলৈ যাবলৈ চেষ্টা কৰিম কি আছে। ইয়াতে এইফালে চাওক ধুনীয়াকৈ শিপিনীয়ে তাঁতশালত কিদৰে মানে আগতে যেনেকৈ কৰিছিলে, মুহুৰা বৈ আছে, শিপিনীয়ে তাঁতশালত গামোচা, আপোনাৰ গামোচা যিটো বয় সেইটো কৰি আছে। ইয়াতে চাওক কিদৰে দেখুৱাবলৈ চেষ্টা কৰিছে, মানে এটা সুন্দৰ পৰিৱেশ ইয়াতে দিছে, অংকন কৰি থৈছে। আমাৰ যিবিলাক ইয়াত চাওক, এইটো এটা কি জনগোষ্ঠী মই এইটো ঠিক নাজানিম ইয়াতে কি জনগোষ্ঠী, কিন্তু আপোনালোকে যদি পাৰে মোক কমেণ্ট কৰি এবাৰ জনাব তাতে কি জনগোষ্ঠীৰ এইটো নৃত্য আছে, মই এইটো ঠিক গেছ কৰিব পৰা নাই। মোৰ লগত আৰু আছে লাষ্ট আমি ইণ্ডিঙলৈকে পাইছোঁ। আৰু ইমান দূৰ খোজকাঢ়ি আহিছোঁ, এটা লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিলে ভাল হয়। ইয়াতে গুৰুজনাই দি থৈ যোৱা আমাৰ সেয়া সত্ৰীয়া নৃত্যৰ কিছুমান খোল বাজনা ইয়াতে দেখুওৱা হৈছে। আৰু এইটো ৰাৱণ হ'বলা, এয়া ৰাৱণ। আৰু এইটো কি নৃত্য সেইটো মই ভালকৈ নাজানো, কিন্তু উপায় নাই। আৰু মানুহ এটাই মোক কৈ থৈ গ'ল যে হৈছে যা, মানে কি মতলব মই বুজি নাপালোঁ, হৈছে যা বুলি কৈ থৈ গ'ল, মানে নাজানো আৰু এনেকুৱাই মানে নিগেটিভিশ্যন পাওঁ, কি কৰিব আৰু। এইফালে আছে এয়া ধুনীয়াকৈ কিবাকিবি আঁকা হৈ আছে। আৰু শেষত চবকে ৱেলকাম জনাই আমাৰ অসমীয়া সাজপাৰ ধুনীয়াকৈ পিন্ধি এজনী ধুনীয়াকৈ শৰাই আছে, বাঙি আছে, জাপি আছে তাতেই। আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো, ইয়াতে আমি ভিডিঅ'টো সমাপ্ত কৰোঁ মানে নাইটত আমি ঘূৰিবলৈ যাম বুলি ভাবিছোঁ। যদি যাওঁ তেতিয়াহ'লে ইয়াতে ভিডিঅ'টো লগাই দিম, আৰু যদি নাযাওঁ ভিডিঅ'টো ইয়াতেই অন্তিম চেষ্টা কৰিছোঁ শেষ কৰিব। মুডটো একেবাৰে বেয়া হৈ গৈছে, কাৰণ যিটো ব্ৰিজৰ ওপৰত আপোনালোকে থাম্বনেইলখনত দেখিলে যে মানুহ এজনে গাড়ীৰ পৰা কৈ থৈ গৈছে এই হ'ব যা, সেইটো টপিকটো মই ইয়াতে এটা কাৰণে উঠাইছোঁ। মানে চাওক, মই এটা কথা ক'বলৈ বিচাৰিছোঁ, এতিয়া মোৰ হিচাপত মই একোৱেই নহয়, ঠিক আছে, কিন্তু ডাঙৰ ইউটিউবাৰ এজন যদি সেনেকৈ ভিডিঅ' বনাই থাকিলেহেঁতেন, মোৰ মতে তেখেতে সেনেকুৱা কথা নকয়, ঠিক আছে। কওক বা নকওক, ডাঙৰে হওক বা সৰুৱে হওক, এই হ'ব যা কথাৰটো মিনিংটো মই তাতে এৰিছিলোঁৱে, কিন্তু আকৌ মনলৈ আহিল যে মানুহজনে মোকেই নহয়, মানে যিমান এনেকুৱা সৰু যিবিলাক ইউটিউবাৰ আছে চবকে ডিম'টিভেট কৰি আছে। কাৰণ চাওক, মই এটা কথা ক'বলৈ বিচাৰিছোঁ, এই ভিডিঅ'টো বনোৱা মোৰ এটাই মূল উদ্দেশ্য আছে, সেই মানুহজনৰ ওচৰলৈ এইটো ভিডিঅ' যাওক বা নাযাওক মোৰ কোনো দৰকাৰ নাই, কিন্তু যিসকলে ইউটিউবাৰটো নিজৰ কেৰিয়াৰ নহয়, নিজৰ ফেশ্বনৰ হিচাপে লৈছে, তেখেতসকলে ডিম'টিভেট কেতিয়াও নহয়। সেই মানুহজনে সেইটো কথা বুজি নাপায় চাগে, তো সেই মানুহজনক মই আৰু কি ক'ম, মই একো ভাষা নাই ক'বলৈ। তথাপিও মানুহজনৰ ওপৰত মোৰ বিৰাট খং উঠিছিল, মানে কি ক'ম আৰু, তাত একো ক'ব নোৱাৰিলোঁ মই। আপোনালোকে দেখিছে, মই যেতিয়া ভ্লগ বনাই আছিলোঁ তেতিয়াই তেখেতে কৈ থৈ গৈছে হ'ব যা, মানে কি মিনিংটো কি বা মই বুজি নাপালোঁ। এই হ'ব যা মানে ডিম'টিভেশ্যন,
বাদ দিয়ে আৰু এইবিলাক কি চলি আছে আৰু আৰু এটা মানে ফটো উঠাই আছে না ল'ৰা এটা ছোৱালী এটাই তাতে ৰৈ পেলাই ফটো উঠাই আছিলে তেতিয়াও চিঞৰি পেলাই কৈ থৈ গৈছে যে হেৰি তহঁতে নতুন ফ্লাইঅভাৰ দেখা পোৱা নাই নেকি জীৱনত সি ৰখি পেলাই কোৱা নাই কিন্তু কথাটো সি মানে ৰানিঙতে কৈ চিঞৰি চিঞৰি গৈ আছে পাগলা মই জানো পাগলা কুকুৰে ভুকিব দিব লাগে সিহঁতক কিন্তু এইবিলাক এটা ডিম'টিভেশ্যন কিন্তু মই ডিম'টিভেটটো কেতিয়াও নহওঁ বাৰু আৰু কিন্তু মোৰ দৰে বহুত সৰু সৰু ইউটিউবাৰ আছে যিবিলাকে ডিম'টিভেট হৈ নিজৰ চেনেলেই বন্ধ কৰি দিয়ে তো মই ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা মানুহবিলাকৰ পৰা সাৱধান থাকিব মানে একদম বহুত খেচৰা মানুহ হয় সেইটো কাৰণে মই ক'লোঁ আৰু যদি ভিডিঅ'টো ভালেই লাগিব মোৰ মতে ইমান কষ্ট কৰি দেখিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কৰি দিব থেংক ইউ